নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল বাৰাণাস হাৰ্বেল ৰেমেডিজ এণ্ড ৰেচিপিছলৈ স্বাগতম। আজি মই আপোনালোকলৈ কেনেকৈ ঘৰুৱাভাৱে হালধিৰ তেল তৈয়াৰ কৰিব পৰা যায় তাৰে এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো লাহেকৈ টিপি দিব। তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আগতেই পাব। আপোনালোকৰ সহায় সহযোগিতাই মোক আগবাঢ়ি যোৱাত বহু উপকৃত কৰিব। হালধিৰ তেল বজাৰত উপলব্ধ হয় যদিও তাত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা থাকিব পাৰে। সেয়ে অকণমান সময় উলিয়াই আমি ঘৰতে হালধিৰ তেল তৈয়াৰ কৰি ল'ব পাৰোঁ। হালধিত ভিটামিন চি পোৱা যায়। ভিটামিন চি ছালৰ কাৰণে বহু উপকাৰী। ভৰিৰ গোৰোহা ফটা, ছালৰ পুৰণি ধৰা আৰু ছালৰ যিকোনো সমস্যাৰ পৰা উপশম পোৱা যায়। লগতে এই তেলেৰে চুলিৰ গুৰি মালিচ কৰিলে চুলি সৰা সমস্যা আৰু উফি দূৰ হয়। হালধিৰ তেলেৰে ফেচ মাস্ক তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পৰা যায়। ই আমাৰ মুখৰ উজ্জ্বলতা বঢ়ায়। আহকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই অলপমান হালধিৰ বাকলি গুচাই চাফা কৰি ল'লোঁ। তাৰপিছত হালধিখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। আপোনালোকে পিহনাত পিহি ল'বও পাৰে, আপোনালোকৰ সুবিধা অনুযায়ী কৰি ল'ব। তাৰপিছত অলপমান নাৰিকল তেল ল'ব। এতিয়া এখন কেৰাহী গেছত বহাই নাৰিকল তেলখিনি দি দিলোঁ আৰু তেলখিনি অলপ গৰম হ'বলৈ এৰিলোঁ। তেলখিনি গৰম হৈছেনে নাই আপোনালোকে এবাৰ চাই ল'ব। এতিয়া মই তেলখিনি গৰম হৈ অহাত হালধিখিনি তাত দি দিলোঁ। মধ্যমীয়া জুইত হালধিখিনি 10 পৰা 15 মিনিটমান সময় আমি ভাজিব লাগিব। ভাজি থাকিব এনেদৰে, জুইটো কমাই দিব। অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। যাতে লাগি নাযায় তলত। সেইখিনি ৰঙচুৱা হৈ আহিলে আমি গেছটো অফ কৰি নমাই থ'ব লাগিব। আৰু এখন চেকনিৰে তেলখিনি চেকি ল'ব লাগিব। এনেদৰে আমি চেকি দিম। চেকি হ'লে আমি তেলখিনি অলপ সময় ঠাণ্ডা হ'বলৈ এৰি দিব লাগিব। ভালদৰে আমি তেলখিনি চেকি ল'ম। তেলখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই তাত 2টা ই ভিটামিন কেপচুল মিলাই দিম। মিলাই পেলাই ভালদৰে লৰাই দিম। এইখিনি এতিয়া এটা চাফা এয়াৰটাইট বটলত ষ্ট'ৰ কৰি থৈ আমি 20 পৰা 30 দিনলৈ ব্যৱহাৰ কৰিব পৰা যাব। এনেদৰে আপোনালোকে ব্যৱহাৰ কৰি চাবচোন আৰু কেনেকুৱা পায় ইনবক্সত পাৰিলে জনাব। আমি এনেধৰণে স্কিনত ব্যৱহাৰ কৰিব পাৰোঁ।
আজিলৈ আহোঁ, আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।